আৰু এটি ফুলন্ত কৰি আমি আদৰ জনাই স্বাগতম দেখাই আমি লগে লগে বাবুল বড়োৰ লগত সংগ দিয়া আমাৰ এই প্ৰতিযোগিতাৰ বাবুল বড়ো মৰ্যাদা এই সম্পৰ্কে আপোনালোকক মই নতুনকৈ কৈ দীঘলীয়া কৰিব বিচাৰোঁ। বহুত ভাল লাগিছে আচলতে বিহু মানে আচলতে ফূৰ্তিৰ দিন গোটেই বছৰত আমি অকল ৰঙালী বিহুতে ইমান ধুনীয়াকৈ সকলোৱে মিলা প্ৰীতিৰে ওলাই আহি আমি গান মানে বিহু গীত গাওঁ বিহু নাচোঁ গতিকে সেইখিনি সময় সকলোৱে সুযোগ ল'ব লাগে গোটেই বছৰ বাকীকেইটা দিনটো সকলোৱে নিজৰ নিজৰ কৰ্মত ব্যস্ত থাকি আৰু সেইখিনি কৰ্মব্যস্ততাৰ মাজত হয়তো আমি কেতিয়াবা পাহৰি যাওঁ ফূৰ্তি কৰিবলৈ নহয় জানো বহুত চিন্তা বিষয় ভাৱনা থাকে গতিকে এইখিনি সময়ত সকলো ওলাই আহিব লাগে ফূৰ্তি কৰিব লাগে নিজৰ মাজত মৰম চেনেহৰ মানে আদান প্ৰদান হ'ব লাগে সেইখিনিকে মই গোৰেশ্বৰবাসী ৰাইজকো সেইকাৰণে আহ্বান কৰিছোঁ সকলো আহিব লাগে বিহু নাচিব লাগে বিহু গাব লাগে আৰু ফূৰ্তি কৰিব লাগে জুবিন গাৰ্গক ডেফিনেটলি আমি সকলোৱে মিছ কৰিছোঁ সেইটো কথাটো মানে প্ৰত্যেকজন অসমীয়াই মিছ কৰিছে কিন্তু সেইবুলিতো মানে জুবিনে হয়তো জুবিন গাৰ্গৰ আত্মাই সেইটো আমাক বিচাৰিব যে বিহুৰ যি সংস্কৃতি বিহুৰ যি আমাৰ মানে পৰম্পৰা আছে সেইখিনি আমি সকলোৱে বজাই ৰাখিব লাগে তেওঁৰ স্মৃতিত আমি সেইখিনি আৰু সজীৱ কৰিব লাগে গতিকে ময়ো সেইটোৱে ভাবোঁ হয়তো তেওঁৰ আত্মায়ো হয়তো সেইটোৱে ভাবে যে প্ৰত্যেকজন অসমীয়াই যাতে যেন নিজৰ জাতিটোৰ কাৰণে কাম কৰিব লাগে আৰু নিজৰ জাতিটোৰ পৰম্পৰা ৰক্ষা কৰি বিহুক মানে এটা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে গতিকে আমি সকলোৱে উদযাপন কৰিব লাগে সংখ্যক গোৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৱে প্ৰতি বছৰৰ দৰে এই বিহু এক বহাগৰ বিয়া আমি তিনিদিনীয়া কাৰ্যসূচী অনুষ্ঠিত কৰিছোঁ প্ৰথম দিনৰ কাৰ্যসূচী আছিলে আমাৰ পতাকা উত্তোলন আৰু চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে যোৱাকালি আমাৰ সুকলমে দুটা কাৰ্যসূচী হৈ গৈছে আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিলে মুকলি বিহু প্ৰতিযোগিতা ইতিমধ্যে মুকলি বিহু প্ৰতিযোগিতা চলি আছে মুকলি বিহু প্ৰতিযোগিতাৰ মাজতে থাকিব আমাৰ স্মৰণিকা গামখাৰু উন্মোচন আৰু গামখাৰু আমাৰ উন্মোচন হ'ব হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিশ্ৰুতিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ ইতিমধ্যে হিয়াৰ আমঠুজনৰ প্ৰতিশ্ৰুতিত আমি মাল্যাৰ্পণ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰিলোঁ আৰু আজিৰ মুকলি বিহু প্ৰতিযোগিতাৰ পিছতে আজিৰ অনুষ্ঠান সামৰণি পৰিব কাইলৈ পুনৰ সাংস্কৃতিক সন্ধিয়াত আমি নিমন্ত্ৰণ জনাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিৎ বৰাক এই দেৱজিৎ বৰাৰ কণ্ঠদান কৰাৰ আগে আগে আমাৰ গোৰেশ্বৰ অঞ্চলৰ যিবিলাক স্থানীয় শিল্পী আছে তেওঁলোকৰ দ্বাৰা আমি গীত মাত পৰিৱেশন কৰিম গতিকে আমি
61 সংখ্যক গুৰেশ্বৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ তৰফৰ পৰা গুৰেশ্বৰ সমূহ ৰাইজক আমি কাইলৈ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থকাৰ বাবে আহ্বান জনাইছোঁ।